পাৰি নেকি লাইনত কৰিব পাৰে আরে দু পাখি নারে 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 রে নারে 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 নে নারে না মোলো আর দু পাখি ছাগালুর দু পাখি নয় সরি গরুর দু পাখি নমস্কাৰ ভিডিঅ' এটা লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোকে আৰু প্ৰত্যেক মানুহে যেন সুখত থাকে এই বছৰটো তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ প্ৰত্যেক মানুহকে ভালে কুশলে থাকক আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু আজি যাম বেলেগ নাই বজাৰ যাম আজি বজাৰ আৰু বজাৰ কিবা কিবি কৰি মানে কি আনিব যাম এখন মোক মানে ভেলভেট লাগে মানে দৰং কামৰূপৰ মাজতে এটা ভাল বজাৰ হয় আৰু এই বজাৰটো বালিকুচি বুলি কয় তাতে ডাঙৰ এটা মেলা হয় সভা মাঘ মাহৰ মোটামুটি 10 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত হয় এই মেলাখন আৰু প্ৰত্যেক মানুহে এই মেলাখন চাব আহিব লাগে আৰু তাৰেও মই দুই এটা দৃশ্য দেখাবলৈ আপোনালোকক চেষ্টা কৰিম কেনেকুৱা পৰিৱেশ আছে তাতে আৰু কেনেকুৱা হয় আৰু তাতে মানে কি বজাৰ খোলা গৰু বজাৰটো বহুত ডাঙৰ হয় মজা কৰি বজাৰ আৰু আজিৰ ব্লগটো বহুত ডাঙৰ নকৰি চট কৰি বনাম আৰু এতিয়া যাই থাকিম বাইকেদি এনএছ আৰু লগত কিশোৰ আছে আমি বহুত ধুনীয়াকৈ যাম আৰু এই ৰাস্তাটোৱেদি যাই থাকিম ল'ৰা ছোৱালীয়ে বজাৰ কৰিব লাগে কাৰণ মাক দেউতাকে ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰে তাৰ কাৰণে মানে এই বজাৰত আহি পেলাই কিবা কানি বজাৰ কৰি দিব লাগে আৰু এইটো হ'ল টিটকুচি সংযোগী পথ নতুনকৈ বনাইছে আৰু বহুত ধুনীয়াকৈ বনাইছে ৰাস্তাটো নতুনকৈ বনাইছে অলপ বালি আছে তাৰ কাৰণে অলপ লাহেকৈ গাড়ীখন চলাইছোঁ কাৰণ বালি থাকিলে গাড়ীখন স্লিপ হয় কাৰণ এইখন মানে ডাঙৰ চকাৰ গাড়ীটো ডাঙৰ চকাৰ গাড়ীৰ কাৰণে অলপ ভয় লাগে তাৰমানে বহুত জোৰে যাব মোৰ একচুৱেলি গ্লেমাৰ চলোৱা অভ্যাস আছে আৰু এইখনত মানে প্ৰথমটো সেইকাৰণে অলপ লাহে লাহে যাই আছোঁ বহুত একেবাৰে বঢ়িয়া আৰু বেছি যাব নালাগে কম যাব লাগিব আৰু বহুত ধুনীয়া আৰু এই বেহাৰ খেতি কৰিছে আৰু বেহাৰটো বহুত ধুনীয়া হৈছে সাৰখন নেৰা বেহাৰৰ খেতিটো কৰিব লাগে প্ৰত্যেক অসমৰ ৰাইজে কাৰণ যেতিয়া মানে বেহাৰ খেতি কৰে তেতিয়া মানে তেলৰ দামটো কমাই দিব পাৰে আৰু তাৰ কাৰণে আমি চৰকাৰকো দুখ দি লাভ নাই আৰু সেইকাৰণে আমি খেতি কৰিব লাগে আমি অসমীয়া মানুহে নিজে কৰিব লাগে অসমীয়া মানুহ অসমৰ তেজ আছে আপোনালোকে খেতি কৰক বহুত ধুনীয়া আমি জোচত কাম কৰিম নতুনকৈ অসমৰ প্ৰত্যেক ৰাইজে কি মানুহ এই বজাৰত আৰু বজাৰ পোৱাই নাই আগতে ইমান মানুহ মানে বা বজাৰ কৰিব আহিছে প্ৰত্যেক মানুহে মানে বজাৰ মানে কেঁচা চব্জিৰ দামটো কমিছে কাৰণ আৰু এতিয়া মানুহ আহি পেলাই বেপাৰী আহি পেলাই কমত দিছে বহুত কমত দিছে মালবিলাকৰ দাম বিহু বজাৰ কৰিব আহিছে আৰু বিহুটো বেছি দিন নাই মোৰ মাজতে 10-15 দিন আছে এনজয় হ'ব লাগে প্ৰত্যেক মানুহে এনজয় কৰক মজা এটা এনেকুৱা এনজয়ৰ মাজতে কেনেকুৱা মজা আৰু ফাইনেলি বজাৰত প্ৰৱেশ কৰিলোঁ এয়া বজাৰ দোকানত বহেনে দোকানত আমি বহোঁ বুধবাৰ মঙলবাৰ বহোঁ লৈ ল'লোঁ এই দাদা ঘৰ ক'ত আপোনাৰ মঙলদৈ বহুত ধুনীয়া মানে এটা কাপোৰখনৰ নাম কি আছিল দাদা এইটো ইমপ্ৰেছ হয় ইমপ্ৰেছ ন বহুত ধুনীয়া কিনিলোঁ 800 টকাত কিনিলোঁ বাচ্চাটো নাই ডাঙৰ হ'ব আপোনাৰ দোকানৰ যিটো নাম্বাৰ আছে মই ডেছক্ৰিপশ্যনত দিম বাৰু এইটো বহুত ধুনীয়া কাপোৰ হয় এতিয়া যাই থাকিম আৰু কিবা বজাৰ চজাৰ আছে আপোনাৰ কেঁচা চব্জি বজাৰ আছে এইবিলাক লৈ লওঁ বজাৰৰ আৰু এটা দৃশ্য আপোনালোকক মই দেখুৱাই আছোঁ দাদাই পূৰা মেডিচিন পূৰা বেছি আছে আয়ুৰ্বেদিক প্ৰডাক্ট আমাৰ লগৰে মোৰ পৰা মেডিচিন লয় কি লাগে কি আছে অলপ ভিডিঅ' আছে কি আছে দাদা নাৰ্ভৰ বিষ আৰু কঁকালৰ বিষৰ আঁঠুৰ বিষৰ ভৰি বিষৰ খৰ খুজলি বেমাৰ হৈ গৈছে দাদা তাৰ পৰা প্ৰডাক্ট ল'ব মেডিচিন ল'ব বহুত ধুনীয়া মেডিচিন আনে আয়ুৰ্বেদিকৰ খৰ খুজেটিৰ পৰা আদি কৰি আপোনাৰ বিষৰ পৰা আদি কৰি মেডিচিন আছে বজাৰ আহি আমি লগ পালোঁ ৰাহুল ইউটিউবাৰ কেনে হৈছে ক'ত ইয়াতে বজাৰ কৰিব আহিছে তো এয়া বন্ধু বিনোদৰ পল্লৱ বিনোদৰ ভাইটি পল্লৱ আজি বজাৰ দেখা আছে বালিকুচি বজাৰ আৰু কিবা বজাৰ কৰিছোঁ এই বজাৰ কৰাটো দেখিছোঁ বাৰু কিবা কিবি বজাৰ কৰিব আছোঁ ঘৰত বাকী ছাপোৰ্ট কৰক ল'ৰাজনক আগুৱাই লৈ যাওক আৰু বাকী মই অকণমান বজাৰ ল'বলৈ আহিছোঁ থেংক ইউ তোমাক ধন্যবাদ জনালোঁ কাৰণ ইয়াত বিহুত খাবা আহিবি আমাৰ বিহু খাবা আহিবি আজি মাতিলোঁ বজাৰত অহাৰ কাৰণটো হ'ল মই তিতা কেৰেলা ল'লোঁ তিতা কেৰেলাটো বহুত ধুনীয়া আৰু তাৰমানে এইটো খাই থাকিলে চুগাৰ তাৰপিছত পেলু সেইবিলাক তাৰমানে কণ্ট্ৰলত থাকে সেইকাৰণে মই এইটো লোৱাৰ টেষ্টটো চাফা হয় তিতা খালে সেইকাৰণে প্ৰত্যেক মানুহে এইটো খাব লাগে আমি সোমবাৰে বজাৰৰ পৰা আহি
এতিয়া আমি এটা জেগাত আহিছোঁ ভূটানৰ নিচিনা এটা চুইচ গেট আছে আমাৰ ওচৰতে মোটামুটি আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰত আৰু পাণ্ডাঘাট বুলি কয় এইটো চুইচ গেট আৰু এটা পানী ৰাখিব পাৰি বহুত ধুনীয়া আৰু এইটো প্লেচ বহুত ধুনীয়া কাৰণ মই মানে কি আৰু সোমবাৰে বজাৰৰ পৰা আহি মানে ভাল লাগিল কিবা এটা আমি কিবা আলহী খাব আহিছিলোঁ আলহী খাব অহাৰ কাৰণে এইটো মানে চুইচ গেট দেখা পালোঁ মই কিন্তু জানা নাছিলোঁ ইয়াত যে এটা চুইচ গেট আছে ইয়াত যে চুইচ গেট এটা আছে মানে জানা নাছিলোঁ কিন্তু ভূটানৰ নিচিনা চাওক না নদীটো বহুত ডাঙৰ নহয় কি না লাইনে শ্বট কৰে এইটো উঠিব পাৰি নেকি একবাৰ চাই লওঁ আৰু উঠিলে বহুত ধুনীয়া লাগিব আমাৰ আজি শ্বট কৰে নেকি লাইনে শ্বট কৰিব পাৰে শ্বট কৰে নেকি লাইনে শ্বট কৰিব পাৰে যাওঁ উঠি যাম কেনেকুৱা চাই লওঁ অলপ কাৰণ ভয় লাগে কাছুৰিটো অভ্যাস নাই কাছুৰিটো অভ্যাস নাই মোৰ চাওঁ বাৰু যাওঁ কেনেকুৱা লাগে মোৰ ভয়ে লাগে মাই গড আইঅ গেট কি সুন্দৰ এটা মজা এটা প্লেচ মজা আৰু ওপৰখিনি যাই কেনেকুৱা লাগে চাই লওঁ পাই গেলো ওপৰ এইটো চাওক না পাই গেলো ওপৰ বহুত ধুনীয়াটো ইয়াতে আপোনাৰ এনে ঘূৰাই দিলে মানে তলৰ পৰা উঠি আহে মালবিলাক উঠি আহে তলৰ পৰা এইটো মানে যেনেকৈ এনে ঘূৰিয়ে থাকে কিজানি মই নাজানো বিশেষ জলসিঞ্চনৰ মানুহ জানে মই বিশেষ নাজানো তথাপিও এনে উঠি থাকে কিজানি তাই উঠি আহে আৰু পুৰা আহি পেলাই ইয়াত মানে জমা হয় চুইচ গেটত পানী ৰাখিব পাৰে আৰু যেতিয়া মানে কি চুইচ গেটত ইয়াত পানী বেছি হয় এইকেইডাল খুলি দিলে মানে ওপৰত উঠাই দিলে এতিয়া ইয়াত মানে কি আৰু পানীটো পৰি যাব পুৰা ইয়াত মানে এইটো ঘূৰাই দিলেই হয় মই নাজানো কিবা এটা চাবি তালা আছে কিজানি ইয়াত এয়া চাবি তালা আছে ইয়াৰ পৰা এনেকৈ ভিউটো দেখাওঁ ওপৰৰ পৰা কেনেকুৱা লাগে নদীটো এক চাই থাকক আপুনি চাই থাকক আপোনালোকক মই ভিউটো দেখাওঁ ওপৰৰ পৰা কেনেকুৱা মলো ইয়াৰ দুপাখি নাৰে 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 ৰে নারে 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 না মলো ইয়ার দুপাখি ছাগালোর দুপাখি নয় সরি গরুর দুপাখি ভয় লাগে মই গাছত উঠি পোৱা নাই নহয় এইটো মানে বহুত ভয় লাগে মোৰ একে সঁচাই মোৰ একে মানে ইমান ভয় লাগে এই গাছত উঠিয়ে পোৱা নাই জীৱনত এতিয়া মই কেনেকৈ যাওঁ কিবাকৈ আৰু কৃষ্ণ নাচোৱাকৈ যাওঁ অ' মাই ভয় লাগে যাব নোৱাৰোঁ নেকি অ' মাই পাছফালে নাচাওঁ কেমেৰা দি চাই যাওঁ কিবাকৈ নামিলোঁ বাচি গেলো আজি বাচি গেলো নতুন বছৰ বুলি আজি বহুত ডাঙৰ ভিডিঅ' নকৰিলোঁ ইয়াতে মানে আহি বহুত ধুনীয়া লাগিল আৰু এইটো প্লেচত আমাৰ ওচৰতে আছে যদিও মানে বহুত ধুনীয়া প্লেচ একেবাৰে আৰু ইয়াত মানে কি ভিডিঅ'টো মই সামৰি দিম আৰু বহুত ডাঙৰ নকৰোঁ ভিডিঅ'টো আজি আৰু নতুন বছৰ বুলি আজি আহিলোঁ আৰু নতুন বছৰ আপোনালোকক মই হিয়া ভৰা মৰম দিলোঁ 2022টো চবে যেন ভালে কুশলে থাকে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোকে অনুৰোধ জনাই আজি ভিডিঅ'টো মই একেবাৰে সামৰি দিছোঁ।